নমস্কাৰ। সুৰাংগনা হাজৰিকাৰ ৰচনাৰে মোৰ আবৃত্তিৰ শিৰোনাম মই মানুহ হ'ব খোজো। মা, আইতাই কৈছে মই হেনো মানুহ হলো। কলপুলি দৰাৰে যে বিয়া পাতি দিছিলা, নতুন ৰিহা মেখেলা পিন্ধাই গোপিনীৰ আগত যে আঁঠুৰুৱাইছিলা, এতিয়াৰ পৰাই মই হেনো মানুহ হলো। এতিয়া মই হেনো ডাঙৰকৈ হাঁহিব নোৱাৰিম, মানুহে বেয়া বুলিব। খোজ কাঢ়োতে, উঠোতে, বহোতে, কথা কওঁতে সকলোতে এটা নিৰ্দিষ্ট জোখ মানিব লাগিব হেনো। ৰাহুলহঁতৰ লগত আগৰ দৰে গছ বগাব নোৱাৰিম সিহঁতৰ লগত মাছ মাৰিবলৈ যাব। ৰবীনহঁতৰ লগত নদীত সাঁতুৰিব নোৱাৰিম সিহঁতৰ লগত ধনগুলৈ চাবলৈ যাব। ৰাহুল ৰবীনহঁতে কিন্তু সকলো আগৰ দৰেই কৰিব, কাৰণ সিহঁত ল'ৰা আৰু মই ছোৱালী। ছোৱালী সীতাৰ দৰে সহনশীলা হ'ব লাগে, ধৰিত্ৰীৰ দৰে স্থিৰ হ'ব লাগে, হাজাৰ আঘাত সহিও নীৰৱ হৈ থাকিব লাগে। কিয় মা, কিয়? ছোৱালী হৈ জনম ল'লে কিয় ডাঙৰকৈ কথা ক'ব নোৱাৰি? সৰ্বা বৰদেউতাই মোক এইখিনিতে চুই দিওঁতে মই যে কামুৰি দিছিলো, তোমাক কওঁতে কিয় মোক মনে মনে থাকিবলৈ ক'লা? কাকো নক'বলৈ কিয় ক'লা? কুকুৰাৰ দুইটা ঠেং দাদাই কিয় খাবলৈ পায়, মই এদিনো কিয় নাপাওঁ? দেউতাই তিতা কেৰেলা ভাল পায়, খুৰাই সৰু মাছ পাতত দিয়া। তুমি বা খুৰীয়ে কি ভাল পোৱা আমি কোনেও গম নাপাওঁ কিয়? ৰীণা বৰ্মা ঢুকোৱাৰ পিছত ফণীধৰ বৰদেউতাই জ্যোতি বৰ্মাক আনিলে। ৰন্টু খুৰা ঢুকোৱাৰ পিছত অঞ্জলি খুৰীৰ বিয়া নহয় কিয়? জানো এইবোৰৰ উত্তৰ তুমি দিব নোৱাৰা। খুব বেছি ক'লে ক'বা এইবোৰ সমাজে বন্ধা নিয়ম। সমাজৰ নিয়ম বন্ধা হাত দুখন কাটি পেলাবৰ মন যায় মোৰ। মন যায় এচুকোৱা সমাজখনৰ ইটো চকু ফুটাই দিবলৈ। মা, মই কিন্তু নহওঁ দিগন্তত দিশহাৰা হোৱা অস্তগামী বেলি। মই হ'ম আন্ধাৰতো জ্বলি থকা এটি দুখমোকালি। বিভিন্ন ৰূপ ল'ব পৰাকৈ নিজক সাজু কৰিম, মমতাময় স্পৰ্শেৰে সকলোকে আৱৰিম। অন্যায়ৰ বিৰুদ্ধে কিন্তু যুঁজি যাম অবিৰাম। প্ৰয়োজনত দুৰ্গা হ'ম, কালী হ'ম, অসুৰ বধিম। আৰু এদিন আমি হেঁপাহ পলুৱাই হাঁহিম। মোৰ তুলি কথা কম, জুইৰ মুখামুখি হ'ম। নিশা 12 বজাত নিৰ্ভয়ে ৰাজপথত ঘূৰিম, পৰাধীনতাৰ পাঠ আওৰাবলৈ পাহৰিম। মা, খুৰী, তোমালোকক মই উশাহ দিম, মুখৰ মাত দিম। তোমালোক গোলপীয়া ফুচুলনিত ভুল নাযাবা, কাৰণ ভুল যোৱাটো পাপ। মা, মানুহ হোৱাৰ দুখত কোনেও আৰু চুপিব নালাগে, আৰু দুচকুৰ নৈত নাও বাই কোনো নিষ্ঠুৰ সাউদ উজাই আহিব নোৱাৰে। মই ল'ৰা বা ছোৱালী নহয়, কেৱল মানুহ হ'ব বিচাৰো মা।